Hi everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি লৈ আহিছোঁ ভাপত দিয়া পিঠা, তাকো আকৌ আমাৰ পিঠাগুড়িয়ে। খাবলৈ কাৰণে বহুত টেষ্টি হয় দেই, কেকেও কিন্তু পাত্তা নাপায়। আৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত হেল্দি হয়। আৰু আপোনালোকে নিজৰ ল'ৰা ছোৱালীক টিফিনতো দি পঠাব পাৰে স্কুলত। আৰু আহকচোন কেনেকেনো বনালোঁ চাওঁ আহক। আৰু ইয়াত দেখিছেনে ভাত খোৱা চাউল 5 মিনিটমানৰ কাৰণে তিয়াই ধুনীয়াকৈ টুকি থৈছিলোঁ। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ এতিয়া কোমল হৈ গৈছে। আৰু এতিয়া মই মিক্সিটো লৈ লৈছোঁ আৰু ইয়াতে এতিয়া পিচি ল'ম। আৰু ইয়াত দেখিছেনে পিঠাগুড়িখিনি ধুনীয়াকৈ পিছা হৈ গৈছে। আৰু এতিয়া মই চালি ল'ম চালনীখনত। আৰু ইয়াত দেখিছেনে পিঠাগুড়িখিনি ধুনীয়াকৈ চালা হৈ গ'ল মোৰ। আৰু এতিয়া বাতি এটা লৈ লৈছোঁ আৰু বাতিটোত এতিয়া ভৰ্তি কৰি মই এবাতি লৈ ল'ম। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ ভৰাই ল'লোঁ। আৰু ইয়াত দেখিছেনে পিঠাগুড়িখিনি ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। আকৌ ইফালে মই ৰেডিমেড নাৰিকলৰ পেকেট এটা আনি থৈছিলোঁ আৰু বজাৰত এভেইলেবল আছে আৰু মই লৈ থৈছিলোঁ। আৰু আপোনালোকে ঘৰৰ নাৰিকল দিও বনাব পাৰে। আৰু নাৰিকলটো প্ৰথমতে ৰুকি ল'ব লাগিব, তাৰপিছত অলপ টাইম ভাজি ল'ব লাগিব, তাৰপিছত আপোনালোকে বনাব পাৰে। আৰু ইয়াত দেখিছেনে মই জোখত ধুনীয়াকৈ লৈ ল'লোঁ। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ মোৰ বস্তুখিনি যোগাৰ হৈ গ'ল। আৰু ইয়াতে দিছোঁ এতিয়া কেঁচা পিঠাগুড়ি আৰু নাৰিকলৰ গুড়ি আৰু সেয়া দি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াত দেখিছেনে গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। আৰু ইয়াতে দিছিলোঁ গাখীৰৰ মিল্ক পাউডাৰ। আৰু গাখীৰৰ মিল্ক পাউডাৰটো দিলে মানে খাবলৈ কাৰণে আৰু টেষ্টি হয়। আৰু ইয়াত দেখিছেনে গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। আৰু ইয়াতে দিছিলোঁ চেনি 2 চামুচ আৰু নিমখো অকণমান দি দিছিলোঁ। আৰু এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াত দেখিছেনে গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। আৰু ইয়াতে দিছোঁ এতিয়া গৰম পানী আৰু গৰম পানী দি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াত দেখিছেনে এনেকৈ অকণ অকণ গৰম পানী দি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। আকৌ ইফালে দেখিছেনে গোটেইখিনি পিঠাগুড়ি ভালকৈ মিক্স কৰি ল'লোঁ। আৰু ভালকৈ মিক্স কৰি ছাইড কৰি ৰাখি থৈ দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ 10 চাই কাঁহী এখন লৈ ল'লোঁ মই, যাতে পিঠাটো ফুলিবলৈ কাৰণে সুবিধা পায়। আৰু ইয়াত দেখিছেনে আৰু ইয়াতে দিম এতিয়া ৰিফাইন তেল। আৰু তেল দি কাঁহীখনত গোটেইখনতে ভালকৈ মিক্স কৰি ল'ম, যাতে পিঠাটো ওলোৱা সময়ত ধুনীয়াকৈ ওলাই পৰে। আৰু ইয়াত দেখিছেনে গোটেইখনতে সানা হৈ গ'ল মোৰ। আকৌ ইফালে মই পিঠাগুড়িখিনি লৈ লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি দিছোঁ আকৌ এবাৰ। আৰু ইয়াত দেখিছেনে আৰু ইয়াতে দিছিলোঁ কাজু। আৰু কাজুকেইটাও মই মিহি মিহিকৈ কুটি থৈছিলোঁ। আৰু আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। আৰু ইয়াত দেখিছেনে গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। আৰু ইয়াতে দিম এতিয়া ৰিফাইন তেল 1 চামুচ আৰু সেয়া দি গোটেইখিনি আকৌ এবাৰ মিক্স কৰি ল'ম। আৰু ইয়াত দেখিছেনে আৰু ইয়াৰ পিঠাগুড়িখিনি ভালকৈ মিক্স কৰি ল'লোঁ। আকৌ ইফালে তেল সানি থৈ দিয়া কাঁহীখন লৈ লৈছোঁ। আৰু এতিয়া কাঁহীখনতে পিঠাগুড়িখিনি লাহে লাহেকৈ দি দিম। আৰু ইয়াত দেখিছেনে আৰু এতিয়া গোটেইখিনি পিঠাগুড়ি দি কাঁহীখন থেপ থেপ কৰি দিম, তেতিয়া ভিতৰত থকা লেয়াৰখিনি বাহিৰলৈ ওলাই আহে আৰু পিঠাগুড়িখিনি গোটেইখিনি ভালকৈ মিক্স হৈ যায়। আৰু ইয়াত দেখিছেনে আৰু ইয়াতে দিম এতিয়া খিচমিচ। আৰু খিচমিচকেইটাও পিঠাগুড়িখিনি ওপৰতে দি দিম এনেকৈ এটা এটাকৈ। আৰু ইয়াত দেখিছেনে এনেকৈ এটা এটাকৈ দি দিছোঁ। আৰু কিবা এটা ডেক'ৰেশ্যন কৰি দিলে মানে তেতিয়া দেখিবলৈ কাৰণেও ভাল হয়। আৰু ইয়াত দেখিছেনে
আকৌ ইফালে দেখিছেনে কিচমিচ কেইটাও মই ধুনীয়াকৈ দি ল'লোঁ কাঁহীখনত। আকৌ ইফালে মই কেৰাহীটো বহাই থৈছিলোঁ আৰু কেৰাহীটোৰ ওপৰতে ষ্টেণ্ড এডাল দি লৈছোঁ আৰু ইয়াতে এতিয়া কাঁহীখন বহাই দিম। আৰু ইয়াত দেখিছেনে কাঁহীখন এতিয়া ভালকৈ বহাই দিম আৰু ধুনীয়াকৈ ঢাকনিখন দি দিম আৰু 5 মিনিটৰ কাৰণে এনেকৈ থৈ দিম। আৰু ইয়াত দেখিছেনে 5 মিনিটৰ পাছত ঢাকনিখন উলিয়াই চাইছোঁ আৰু দেখিয়ে ভাল লাগি গৈছে, ইমান ধুনীয়াকৈ ফুলি আহিছে নহয়। আৰু ইয়াত দেখিছেনে মই বাৰী এডালো সোমাই চাইছোঁ আৰু ইমান ধুনীয়াকৈ সিজিছে, বাৰীডালত অকণো লাগি অহা নাই। আৰু ইয়াত দেখিছেনে যিহেতু পিঠাটো সিজিয়ে গৈছে 5 মিনিটতে আৰু ইমান ধুনীয়াকৈ ফুলি আহিছে। আৰু এতিয়া মই কেৰাহীটোৰ পৰা নমাই আনিলোঁ আৰু ইয়াত দেখিছেনে আৰু এতিয়া মই চুৰিখনৰে ধুনীয়াকৈ পিঠাটো ওলাই ল'ম। আৰু ইয়াত দেখিছেনে কাঁহীখনৰ পৰাও ইমান ধুনীয়াকৈ ওলাই আহিছে, যিহেতু মই কাঁহীখনত ৰিফাইন তেল দি গোটেইখনতে সানি লৈছিলোঁ। আৰু ইয়াত দেখিছেনে আৰু ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ পিঠাটো ওলাই আহিছে। আৰু ইয়াত চাওকচোন ইমান ধুনীয়াকৈ সিজিয়ে গৈছে, কেকেও কিন্তু পাত্তা নাপায়, ইমান ধুনীয়া হৈছে। আৰু আপোনালোকে নিজৰ ল'ৰা ছোৱালীক টিফিনত দি পঠাব পাৰে স্কুলত। আৰু ইয়াত চাওকচোন আৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত হেল্ডি হয়। আৰু ইয়াত দেখিছেনে আপোনালোকক কাটিও দেখুৱাই দিছোঁ পিঠাটো আৰু ইমান ধুনীয়া কোমল হৈছিল আৰু এপিচ খালে পেট ভৰিয়ে যায়। আৰু ইয়াত দেখিছেনে যদি ভিডিঅ'টো ভাল পাইছে চাই প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আৰু এতিয়া বাই বাই।